প্ৰথমে ভৰিত ওলাইছিলে, তাৰপিছত ৰঙা ৰঙা হৈ গোটেই গাত ওলালে আৰু ৰাতি বেছি হোৱাৰ কাৰণে আমি হস্পিটেল লৈ গ'লোঁ আৰু হস্পিটেলত ডক্টৰে স্কিনৰ প্ৰব্লেম বুলি ক'লে। স্কিনৰ প্ৰব্লেম বুলি কৈ এটা ঔষধ দিলে, ঔষধটো খুৱাই দিলোঁ। খোৱাৰ পিছত এনেকৈ বেছি হৈ গৈছিলে, এটা এলাৰ্জি টাইপৰ ৰঙা ৰঙা হৈ গৈছিলে, গোটেই গা চকুৱে নাকে ফুলি গৈছিলে। স্কুলৰ ৰান্ধনী বাইদেৱে গম পালে কথাটো আৰু তেখেতে ওচৰতে আইগৰাকীৰ ওচৰত চোৱাই চাবলৈ ক'লে আৰু আইগৰাকীৰ ওচৰত গৈ আমি চোৱালোঁ ধুনু নামত। তাৰপিছত সৰুৱাই বৰাই মাজুৱাই সকলোৱে দেখা দিলে বুলি ক'লে। তাৰপিছত আমাৰ গোপিনী 5গৰাকী মাতি পায়সৰ শৰাই দিবলৈ ক'লে আৰু সেইমতে আমি গোপিনী মাতি পায়সৰ শৰাই দিলোঁ আৰু আইগৰাকীয়ে নাৰিকল তেলেৰে জাৰি দিছিলে। এই জাৰি দিয়া পানী আমি ধুনুৰ গাত লগাইছিলোঁ, সেই তেতিয়া বহুতো ভাল পাইছিলে। আইসকলে ধুনুৰ কাৰণে বহুত নীতি নিয়ম কৰি দিলে আৰু ধুনীয়াকৈ। সেই নীতি নিয়ম কৰাৰ পাছত আমি ডক্টৰ তাত লৈ গৈছিলোঁ আৰু ডক্টৰে এটা মলম দিছিলে, মলমটো লগাই এতিয়ালৈকে লগাই আছোঁ বাৰু, লগাই ভাল পাইছে। হ'লেও প্ৰথমতে এনেকৈ দেখা দিলে সঁচাকৈ আমাৰ ঘৰৰ যিবিলাক নীতি নিয়ম, সেই নীতি নিয়মবিলাক কৰি ল'ব লাগে, তাৰপিছতে আমি ডক্টৰ তাত লৈ যাব লাগে। নহ'লেতো ডক্টৰ তাত লৈ গৈ ডক্টৰ ট্ৰিটমেণ্ট কৰাটো আৰু মই ধাৰণা কৰিছোঁ আৰু বেছি হ'লে তেনেকৈ চাগে আৰু ভাবিলে ভয় লাগে। এতিয়া বাৰু সি আগতকৈ বহুত ভাল হ'ল আৰু আমি লগতে দেৱীদৌলতো শৰাই এখন দিয়াৰ কথা কৈছিলোঁ আৰু আমি আজি দেৱীদৌল আহিছোঁ। দেৱীদৌলৰ শৰাই দিলোঁ, চাকি জ্বলালোঁ আৰু ভিতৰত গৈ ধুনীয়াকৈ সেৱা লৈ আহিলোঁ। ইমান ধুনীয়াকৈ আশীৰ্বাদ দিলে পূজাৰীজনে, একদম মন প্ৰাণ একদম ভাল লাগি গ'ল সঁচাকৈ। 11 তাৰিখৰ পৰা আমাৰ মনবিলাক বেয়া আছিলে, 11 তাৰিখে তাৰ জন্মদিন আছিলে, সেইদিনাৰ পৰা আমাৰ মন বেয়া। তাৰপৰা এতিয়া ভাল পাইছে, সি ভাল পাইছে কাৰণে আমাৰো ভাল লাগিছে। তাৰপৰা হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে ভালেই চাগে। এয়া হৈছে দেৱীদৌল, সেয়া শ্ৰী শ্ৰী দুৰ্গা দেৱী দৌল। এতিয়া আমি দৌলৰ পৰা ওলাই আহিলোঁ। ইয়াতে বন্তি জ্বলাই, প্ৰথমতে বন্তি জ্বলাব লাগে, তাৰপিছত ভিতৰলৈ যাব লাগে। আমি এতিয়া ওলাই আহিছোঁ। এখেতে লগতে কৈ থৈছিলে যে আমি শিৱদৌলটো চাকি এগছ জ্বলাম বুলি, সেইকাৰণে আমি শিৱদৌললৈ আহিছোঁ। এতিয়া শিৱদৌলৰ গৰ্ভগৃহৰ সন্মুখত থকা টিনপাতটো এতিয়া সলনি কৰি দিলে, শিৱদৌলৰ ৰঙৰ লগত মিলি যোৱাকৈ খাপৰিৰে বনাই দিলে। এতিয়া ইমান বহুত ধুনীয়া লাগিছে আগতে বেছি অকণমান ৰঙা আছিলে নেকি, আমি ফটোত দেখি থাকোঁ বা আগতেও দেখিছিলোঁ। এতিয়া কিন্তু শিৱদৌলৰ ৰঙৰ লগত মিলি গ'ল আৰু গছজোপা যে ছাতিৰ নিচিনাকৈ ধুনীয়াকৈ কাটি থৈছে কলম দি, তাতে বৰমাক আৰু ধুনুৱে এখনতে গৈছে আৰু শিৱসাগৰ পুখুৰীৰ পাৰৰ পৰা অহা বতাহ যে কি মজা। শিৱদৌলতো চাকি জ্বলাই আমি ওলাই আহিলোঁ আশীৰ্বাদ লৈ। প্ৰথম আহিছোঁ ভিতৰলৈ, সঁচাকৈ বিৰাটেই ভাল লাগিলে আৰু বহুত। শিৱসাগৰ গাৰ্লছ কলেজৰ এলুমনি মিট হৈছে। এতিয়া আমি আইচক্ৰীম খাই ল'ম চবেই। এটা খাওক, আজিৰ কাৰণে খাওক। এইটো কি হয়? আজি প্ৰথম, এইযোৰ আজি মই প্ৰথম দেখিছোঁ। এইটো মাটিৰ নহয় ন, প্লাষ্টিকৰ। অঁ মাটিৰ এইটো খোৱাৰ পিছত দিবগৈ লাগে নি? কেনেকুৱা লৈছে? বন্ধু বান্ধৱীসকল, বহু দিনৰ মূৰত ওলাই আহিলোঁ আৰু মনটো অলপ ভাল লাগিছে, সেইকাৰণে আইচক্ৰীমকে খাই লওঁ। এয়া ধুনীয়া বতাহ মাৰি আছে, ধৰিব পাৰিছে মোৰ চুলি উৰি গৈছে একদম। এয়া সকলোৱে পুখুৰী পাৰতে ৰৈ আছে এচাটি বতাহৰ আশাত। সঁচাকৈ বহুত ধুনীয়া বতাহ মাৰে, গধূলি সময়ত যাৰ বেছি ভাল লাগিব। এয়া সকলোৱে মিলি এতিয়া আইচক্ৰীম খাই লওঁ দেই।
পতাঘৰ আকৌ ঢৌ আইচক্ৰীমৱালাৰ ওচৰতে ফুচকাৱালা আছিলে এতিয়া ধুনু ফুচকা খাব বিচাৰিছে ময়ো আজি জীৱনৰ প্ৰথমবাৰৰ বাবে এনেদৰে ফুচকা খাম বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকৈ কমেণ্ট বক্সত জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই